আমি 6 দলীয় যেটো ঐক্যমঞ্চৰ জৰিয়তে নিৰ্বাচনী কাম কাজ পৰিচালনা কৰাৰ বাবে আমি গড়েশ্বৰত এটা নিৰ্বাচনী কাৰ্যালয় আজি ইতিমধ্যে ল'লো আৰু এই কাৰ্যালয় আমাৰ 6 দলীয় ঐক্যমঞ্চৰ এটা দল বৃহত্তম দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ তামুলপুৰ জিলাৰ সভাপতি মাননীয় সুৰজিৎ বসুমতাৰী দেৱে উদ্বোধন কৰিলে। আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে এই কাৰ্যালয়ৰ যোগেদিয়ে নিৰ্বাচনৰ কাম কাজবিলাক প্ৰচাৰ কাৰ্যবিলাক পৰিচালনা কৰিম। কংগ্ৰেছ দলটো এতিয়া গোটেই অসমতে তেওঁলোকে বৃহৎ দল, গতিকে কংগ্ৰেছ দলক আমি ভৰসাত লৈছোঁ আৰু আহি থকা যে নিৰ্বাচন, এই নিৰ্বাচনত যদি সফলতা অৰ্জন কৰে তেতিয়াহ'লে বিশেষকৈ কংগ্ৰেছ দলৰ নেতৃত্বতেই অসমত চৰকাৰ গঠিত হ'ব। আমি আশাবাদী। গৌৰৱ গগৈ স্বাভাৱিকতে যদি কংগ্ৰেছৰ নেতৃত্বত দল হয়, চৰকাৰ হয়, তেতিয়াহ'লে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত। আমিতো নিশ্চিত গড়েশ্বৰ সমষ্টিত আমি আমাৰ 6 দলীয় ঐক্যমঞ্চৰ যি প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি আমি ভাবোঁ। প্ৰচাৰ চলোৱাৰ বাবে আমি ইতিমধ্যে দিছোঁ আৰু গোটেই অঞ্চলতে গোটেই ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে তেখেতক বিচাৰিছে, তেখেতে যাব। গতিকে আমাৰ ইয়াতো আমি গড়েশ্বৰৰ সমষ্টিত প্ৰচাৰ কাৰ্যত অনাৰ বাবে ষ্টাৰ কেম্পেইনাৰ হিচাপে আমি ইতিমধ্যে প্ৰপ'জেল দিছোঁ আৰু আমাৰ ৰাজ্যিক কমিটিৰ হাইকমাণ্ডে তেখেতসকলৰ লগত আলাপ আলোচনা কৰিয়ে ঠিক কৰিব। আমি কিন্তু প্ৰপ'জেলটো দিছোঁ। প্ৰতিদ্বন্দ্বী এতিয়াতো ৰাইজে কয় আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে নাই, এনেকুৱা এটা হেৰি কৰে। গতিকে দেখা যাক কি হয়। ৰাইজেতো ইতিমধ্যে পৰিৱৰ্তন বিচাৰিছে। বিগত 12 বছৰে বিজেপি দলৰ নেতৃত্বত কেন্দ্ৰত যি শাসন চলাইছে, 10 বছৰে এই ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA যি শাসন চলাইছে তাৰ প্ৰতি মানুহ বিতুষ্ট হৈছে, বিৰাগ হৈছে। সেইকাৰণে ইয়াতে আমাৰ পাৰ্টীৰ প্ৰাৰ্থীক ইতিমধ্যে মানুহে আঁকোৱালি লৈছে। এতিয়া চালানী লোকেলৰ কথাটোত এটা আদৰ্শ থাকিলে চালানী লোকেলৰ প্ৰশ্নটো নাহে। এতিয়া দেখা গৈছে লোকেল হ'লেও কিছুমান যদি হেৰি হয় তেতিয়াহ'লে তেওঁলোকে ভাল কাম কাজ কৰিব নোৱাৰে। স্বাভাৱিকতে আমাৰ অভিজ্ঞতাৰ ফালৰ পৰাই কোৱা হৈছে যে বিগত সময়ছোৱাত আমি ৰঙিয়া সমষ্টিৰ লগতে একলগ আছিলোঁ। গড়েশ্বৰ অঞ্চলটো গড়েশ্বৰৰ মানে বেতনা মৌজাৰ গাঁও বাহা ৰঙিয়া সমষ্টিৰ অন্তৰ্গত আছিল। সেই সময়ত যোৱাবাৰত মানে ভৱেশ কলিতা তেওঁ ৰঙিয়া সমষ্টিৰ বাহিৰৰ লোক আছিল। স্বাভাৱিকতে যেতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছত গড়েশ্বৰ সমষ্টি হোৱাৰ লগে লগে তেওঁ গড়েশ্বৰলৈকে তেওঁ নাহিলেই যোৱা 5টা বছৰত। গতিকে সেইফালৰ পৰা ৰাইজে চালানী আৰু যিটো লোকেল এই প্ৰশ্নবিলাক আনিছে যে তেওঁ লোকেল নহয় কাৰণে তেওঁ আমাক মানে উভতি চোৱা নাই, পিঠি দিছে। এই কথাটো স্বাভাৱিকতে এই প্ৰশ্নবিলাক আহিছে।